অঁ তই হস্পিটেলত আছ। মই অথনিৰ পৰা তোক বিচাৰি আছোঁ। মাৰে ক'লে বোলে ৰমেন হস্পিটেলতে আছে। এই মোৰ একো হোৱা নাই বুজিছ। এই পঢ়িবলৈ কৈ থাকে খালি মায়ে, মই এনেই নাটক কৰি পেলাই ইয়াতে কৈ আছোঁ। এই স্কুলখনলৈ যাবলৈ আৰু মনে নাযায় বুজিছ। সেই টপা আংকাল আৰু মোৰ চাবলৈ মন নাযায়। হয় নেকি? সেইটো কাৰণে তই মিছা কথা কৈছ। মইতো ভয়ে খাইছিলোঁ তোক। তই যে একদম মানুহক মৰাবি দেই। তোকনো কোনে কৈছে? তই যা, তইহে পঢ়িবলৈ ভালহে পাৱ। তয়ে যা, নহ'লে তই লিখিবি, মোক দি দিবি। মাক নকবি কিন্তু দেই মই যে মিছা কথা কৈছোঁ। আৰু জান, ঘৰত থাকিও বহুত ভাল নালাগে। মায়ে কেটকেটায়ে থাকে দিনটো। বাপৰে কিমান যে কেটকেটাই। হ'ব দে, নগ'লে নাই, মই যাওঁ। কালি ছাৰে কৈ থৈছিলে ইংলিছৰ সেইখন হোমৱৰ্কটো কৰি নিবলৈ। মই ভাবিছোঁ তোৰ আকৌ কিবা হ'ল বুলিহে মই ঘপককৈ দৌৰি দৌৰি আহিলোঁ ঘৰৰ পৰা। যা তই যা, মোৰ লগত ইমান ভাবিব নালাগে। তই নিজৰটো ভাবি যা, মই নাযাওঁ।